শ্ৰী শ্ৰী কৃষ্ণ gorokhiya মন্দিৰলৈ আজি আমি বহুত দিনৰ মূৰত চাবলৈ আহিছোঁ। ইয়াত কাম কাজবোৰ ধুনীয়াকৈ চলি থকা হৈছে আৰু আমি এতিয়া যিডোখৰ পৰা দেখাইছোঁ তাতকৈ আগত দলং এখন পায় আৰু গেট এখন পায়। সেইকেইখন দেখুৱাব পৰা নাই, আধাৰ পৰা ভিডিঅ'টো কৰা হৈছে। আৰু এতিয়া মন্দিৰলৈ সোমোৱাৰ আগত কিছু নিয়ম কৰিব লাগে। চেণ্ডেল জোতাবোৰ বাহিৰত খুলি আহি এইডোখৰ যে জেগাডোখৰ দেখিছে, এইডোখৰত ভৰি ধুই লাহেকৈ প্ৰৱেশ কৰিব লাগিব। এতিয়া ভৰি ধুবৰ কাৰণে আমি বৰ্তমান জেগাত পাইছোঁহি আৰু কেনেকুৱা ধৰণত ভৰিটো ধুব লাগে অলপ দেখুৱাব ধৰিছোঁ। এইপিনেদি সোমাই গৈ এনেকৈ ভৰি ধুই আকৌ তাৰ নেক্সট চাইডে এনেকৈ উঠি আহিব লাগিব। আৰু এই লগৰ এজন দেখুৱাইছে এনেকুৱা চিষ্টেমত আহিব লাগিব। আৰু gorokhiya মন্দিৰৰ এই কাম কাজবোৰ ধুনীয়াকৈ চলি আছে। এজুপি গছ, নাহৰ গছ এইজুপি দেখাই আছোঁ। চব কালাৰ দিয়া হৈছে ৰংবোৰ। আৰু এতিয়া gorokhiya মন্দিৰলৈ আহি আছোঁ। এইটো এটা ঘৰ, প্ৰশাসন বিষয়া, স্বেচ্ছাসেৱক মানে বিভিন্ন জেগাৰ পৰা অহা ৰাইজসকলে ইয়াত আলহী অতিথিৰ কাৰণেও বনোৱা হৈছে, জিৰণি হিচাপেও থাকিব পাৰিব। আৰু এতিয়া gorokhiya মন্দিৰৰ প্ৰথমখন গেটত পাইছোঁহি। আৰু এইটো gorokhiya মন্দিৰৰ পুখুৰীটো এইটো ডাঙৰ আছে। এতিয়া gorokhiya মন্দিৰৰ প্ৰথমখন মানে মেইন গেটত আমি পাইছোঁহি। এতিয়া ভিতৰলৈ সোমাবলৈ আমি চেষ্টা কৰিম। আৰু এইবোৰ দেখিছে, প্ৰথমখন গেটত আমি সোমাইছোঁ। এই ঘৰটো যিটো দেখিবলৈ পাইছে, এইটো মাহ প্ৰসাদ দিয়া হয় শ্ৰী শ্ৰী কৃষ্ণ gorokhiya মন্দিৰৰ। আৰু পূজা দিনাখন ধূপ ধূনা চাকি বন্তিৰ কাৰণে ইয়াত দিয়া হ'ব। ইয়াৰ পৰা কিনি এইপিনে আহিব লাগিব মন্দিৰলৈ। আৰু এইবোৰ ঘৰবোৰ দেখিছে, ইয়াত বিভিন্ন ধৰণৰ ভক্তসকলে ইয়াত বহি পূজা প্ৰাৰ্থনা কৰিব। আৰু গৈ থকা হৈছে, কি কয় মন্দিৰ কাৰণে যা যোগাৰ কৰি থকা হৈছে, ৰং পেইণ্ট কৰি থকা হৈছে। এইটো gorokhiya মন্দিৰ ভিতৰ ফালে সোমাবলৈ চেষ্টা কৰিছোঁ, ভিতৰ ফালে আহি আছোঁ। আৰু এইটো ভিতৰ ফালটো সকলো গোটেই ঘৰটো ধুনীয়াছে ৰং কৰা হৈছে। এইটো আপোনালোকক দেখাই আছোঁ, সম্পূৰ্ণ যোগেদি কাম শেষ হৈছে আৰু কিছু কাম হৈছে আৰু কিছু কাম কৰি থকা হৈছে, কিছু কাম নাই হোৱা এখন লাহে লাহে কৰি থকা হৈছে। যিমান পাৰে কামবোৰ শেষ কৰিবলৈ চেষ্টা চলাই থকা হৈছে আৰু শেষ হ'ব এদিন নহয় এদিন। আৰু এইটো মন্দিৰটো আপোনালোকে থকা হৈছে। টিলিঙা এটা বজাই দিয়া। কৃষ্ণ। আৰু এইখন যিখন মন্দিৰ ওচৰত এখন গেট আছে, সেই গেটখনৰ ওচৰতে চাং এখন বনাই আছে পানী যোগাৰৰ কাৰণে। আৰু মন্দিৰটো দেখাবলৈ লৈছোঁ, গোটেই মন্দিৰটোৰ দৃশ্যবিলাক বাহিৰৰ, ভিতৰৰ দৃশ্যটো দেখাব নোৱাৰিম। গেট খোলা নাই আজি, সেইটো গেট খোলা নাই। আৰু গেট খুলিলেও সেইটো পূজাৰীটোৰ বাহিৰে অন্যই তাত প্ৰৱেশ কৰিব নোৱাৰিব। আৰু এই খুৰা এজন ধুই আছে, চাফাই অভিযান চলাই আছে। আৰু এই যায় শ্ৰী শ্ৰী কৃষ্ণ gorokhiya মন্দিৰৰ ওচৰতে থকা এজুপি গছ, প্ৰকাণ্ড আহঁত গছ। আৰু এইটো যিটো ঘৰ দেখিবলৈ পাইছে, এই ঘৰটোত শ্ৰী শ্ৰী কৃষ্ণ gorokhiya মন্দিৰৰ কাৰণে যিবোৰ মাহ প্ৰসাদ এই ঘৰটোত থৈ দিয়া হয়। আৰু যিটো বস্তু দৰকাৰ হয় এই ঘৰটোৰ পৰা মাহ প্ৰসাদবোৰ ইয়াৰ পৰা নিয়া হ'ব, নাৰিকল আদি কিবা প্ৰসাদ জাতীয় বস্তুবোৰ।
আৰু এতিয়া মন্দিৰৰ অলপ গেটখন পাছফালৰ গেট এইখন পাছফালৰ গেটখন আমি পাৰ হ'বলৈ লৈছোঁ আৰু এইটো পুখুৰীটো দেখিছে শ্ৰী শ্ৰী কৃষ্ণ গৰখীয়া মন্দিৰৰ ধাইমাও পুখুৰী আৰু ইয়াতে কেইজোপীমান গছ আছে ডাঙৰ ডাঙৰ গছ দেখিব পোৱা হৈছে আৰু এইটো পাছফালৰ পৰা দেখাই দিছোঁ শ্ৰী শ্ৰী কৃষ্ণ গৰখীয়া মন্দিৰৰ পাছফালৰ দৃশ্য গছজোপীৰ পৰা মন্দিৰটো ভালকৈ নেদেখে তথাপিও আগতে দেখুৱাই আহিলোঁ আৰু এই যায় আম গছ দেখিছে এতিয়া ধাইমাও পুখুৰীৰ চুক এটাত পাইছোঁহি এইটো পুখুৰীটো আৰু এই পুখুৰীটোত প্ৰকাণ্ড ডাঙৰ ডাঙৰ মাছ আছে কাছ আছে ইয়াত আৰু দোকানৰ কাৰণে চব বস্তু মেলাৰ কাৰণে চব বস্তু যা যোগাৰ কৰা হৈছে বনাই থকা হৈছে সকলো কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই তথাপিও আমাৰ ৰাইজসকলে লাগি আছে কামবোৰ আৰু গাঁৱৰ মানুহে ইয়াত কাম কাজবোৰ চলি আছে দোকানৰ কাৰণে এইবোৰ যিবোৰ দেখিছে সেইবোৰ ঘৰবোৰ বনাই আছে আৰু এইডোখৰত বনোৱা হোৱা নাই পাবহি লাহেকৈ আমি দেখুৱাই আছোঁ এইটো পুখুৰীটো শ্ৰী শ্ৰী কৃষ্ণ গৰখীয়া মন্দিৰৰ ধাইমাও পুখুৰী সেইটো আৰু দূৰ দূৰণিৰ পৰা এজন দুজন মানুহ অহা দেখিছোঁ দোকানৰ কাৰণে ইয়াত নামভৰ্তি কৰিবলৈ আৰু দোকানৰ কাৰণে এইবোৰ বনাই থকা হৈছে 9 তাৰিখে শ্ৰী শ্ৰী কৃষ্ণ দৌল যাত্ৰাৰ কাৰণে কাম সম্পূৰ্ণ হোৱা নাই হৈ আছে লাহে লাহেকৈ আৰু এইবোৰ আলহী দুজন এজন দেখিছোঁ দোকানৰ কাৰণে নামভৰ্তি কৰাবলৈ আহি আছে আৰু এইজন দাদা এজনক সুধিবলৈ লৈছোঁ গৰখীয়া মন্দিৰত তেখেতে আহিছে আপুনি এতিয়া কি কামত আহিছে বা দোকানৰ কাৰণে নামভৰ্তি কৰাবলৈ আহিছে ন বৰ্তমান ডিমুৰ পৰা আহিছোঁ এনেই আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে আমাৰ ইয়াত মানে ভালেই লাগে আৰু মেলাটো ভালেই হয় আৰু এনি প্ৰটেকশ্যনটো ভালেই থাকে লোকেল মানুহবিলাক অলপ সহায় কৰে আৰু লাইটিং প্ৰব্লেম নাথাকে মানুহ যিবিলাক মানে ইয়াত ফুৰিবলৈ আহে সেইবিলাকো অকণমান সহায় কৰে চবৰ কাৰণে ধুনীয়া সুবিধা আছে গতিকে বেপাৰ পাতিও ভাল হয় আৰু ইয়াত ফুৰিবলৈ অহা মানুহকেইটাও শান্তিত মানে ফুৰি মেলি যায়গৈ আপুনি কিবা ক'ব বিচাৰিব নেকি মানে বেপাৰী আৰু বিজনেছমেনবিলাক এনেই কেনেকুৱা ভাল লাগে বেয়া লাগে কিবা গণ্ডগোল হয় নেকি বাৰু নাই 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 আমি ইয়াত তেনেকুৱা গণ্ডগোলটো পোৱা নাই ভালেই লাগে আমাক আমি ওচৰৰ মানুহ ইয়াত আহি পিনে অকণমান নিজকে আনন্দ ফূৰ্তি লাগে আৰু মেলাটো আমাৰ মানে চাবলৈ মন যায় আৰু বেপাৰ কৰা হয় ভালেই লাগে আৰু আপোনালোকৰ এতিয়া শ্ৰী শ্ৰী কৃষ্ণ গৰখীয়া মন্দিৰলৈ অহা বৰ্তমান কেইবছৰ হ'ল মই ইয়াত 11 বছৰৰ পৰা আহি আছোঁ এনেই ভালে লাগে ন ভালেই লাগে মোৰ এক্সপিৰিয়েঞ্চ যিটো এনি প্ৰব্লেম মানে ইয়াত মানে সলভ মানে কৰি দিয়ে হেৰিয়ে কমিটিয়ে ভালেই লাগে আৰু এতিয়া থেংক ইউ দাদা ধন্যবাদ আমি এতিয়া মেলাখন আৰু দেখুৱাবলৈ চেষ্টা কৰি আছোঁ এয়া চলি আছে আৰু দেখুৱাই আছোঁ এইপিনে চব এইবোৰ হোটেল দোকান এভৰিথিং কি মানে যিহৰ দোকান দিবলৈ হ'লেও ইয়াত চব ব্যৱস্থা কৰা হৈছে আৰু এই ছাইডত যিটো জেগা আছে সেইপিনেও বনাবলৈ আছে কিছুমানে হয়তো খুটি ঘাৰি মানে নিজৰ দোকানখনৰ কাৰণে জেগাটো হেৰি কৰি থৈ দিছে সম্পূৰ্ণ হোৱাগৈ নাই বহুত এইখিনি যথেষ্ট বনোৱা হ'ল ঘৰ আৰু আছে আৰু এইটো ধাইমাও পুখুৰী এইটো এটা চুক ককিলামাৰী দেউৰী গাঁৱৰ শ্ৰী শ্ৰী কৃষ্ণ গৰখীয়া মন্দিৰ
এইটো আপোনালোকক দেখাইছোঁ, কাম কাজবোৰ চলি আছে ধুনীয়াকৈ। দোকান ঘৰ আৰু এই আমাৰ খুৰাহঁতে কামবিলাক লাগি আছে। শ্ৰী শ্ৰী কৃষ্ণ গৰখীয়া মন্দিৰৰ ধাইমাও পুখুৰীৰ এইটো এটা চুক আৰু মেলাৰ মাজত ধুনীয়াকৈ পানী যোগানৰ কাৰণে টিউবৱেল এটা দিয়া হৈছে, দমকল এটা ৰখা হৈছে, এইটো দেখাই আছোঁ। আৰু হোটেলৰ কৰ্মচাৰী বা অন্যান্য বিভিন্ন মানুহৰ কাৰণে সহযোগী হয়, তাৰ কাৰণে দমকলটো বহাই দিয়া হৈছে। আৰু আমি ছাইডত দেখাই আছোঁ এইবোৰ মেলাবোৰ বহি আছে, মাজতে দুই এজোপা ডাঙৰ ডাঙৰ গছ আছে আৰু এইবোৰ আৰু দূৰ দূৰণিৰ পৰা বহুত মানুহ এনেকৈ আহি আছে দোকানৰ কাৰণে নাম ভৰ্তি কৰাবলৈ, আৰু কিছুমানে সেৱা কৰিবৰ কাৰণে আহি আছে গৈ আছে। আৰু দুদিনমানৰ পাছৰ পৰা আৰু ভিৰ হ'ব। আৰু 2020ৰ 9 মাৰ্চ তাৰিখে দৌল যাত্ৰা হ'ব। 9 মাৰ্চৰ দিনা দৌল যাত্ৰা হ'ব। হয়, যিহেতু এৰাতিৰ কাৰণে গৰখীয়া মন্দিৰ পতা হয়, সেইটো অতীতৰ যুগৰে পৰা চলি আহিছে আৰু অতীতৰ যুগৰে পৰা বুলি জনা গৈছে নিশা বুলি। আৰু শ্ৰী শ্ৰী কৃষ্ণ গৰখীয়া মন্দিৰৰ এইটো সকলোবোৰ চাফ চিকুণ কৰা হৈছে আৰু বিভিন্ন জেগাৰ পৰা অহাসকলে ইয়াত গা ধুবৰ বাবে, গৃহ চলাবৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ ঘৰ বনোৱা হ'ব, চব যোগাৰ কৰি দিয়া হয়। আৰু আমি ইয়াত দেখিবলৈ পাইছোঁ ভাইটি দাদা কিছুমান চব কাম লাগি আছে গৰখীয়া মন্দিৰৰ কাৰণে, ঘৰ বনাই থকা দেখা গৈছে। আৰু এইটো যি ৰাস্তাটো দেখিছে, এইফালৰ পৰা গৰখীয়া মন্দিৰলৈ অহা হয় আৰু প্ৰৱেশ কৰা হয়। এই ছাইডৰ পৰা আহিলে এইটো গৰখীয়া মন্দিৰৰ ধাইমাও পুখুৰীৰ প্ৰথম চুক, প্ৰথম পুখুৰীৰ পাৰটো। আৰু এইবোৰ গছ গছনিবোৰ বিভিন্ন ধৰণৰ ৰং কৰা হৈছে, ধুনীয়াকৈ চাফ চিকুণ কৰা হৈছে। আৰু আৰক্ষী বিষয়াসকলৰ কাৰণে, স্বেচ্ছাসেৱকৰ কাৰণে ঘৰ বনোৱা হৈছে। ইতিমধ্যে সকলো কমপ্লিট হোৱাগৈ নাই, এতিয়াও কাম আছে, যদিও লাহে লাহে কামবোৰ আগবঢ়াই নিয়া হৈছে। আৰু চব চাফ চিকুণ কৰা হৈছে, গছ গছনিবোৰ ধুনীয়াকৈ ৰং দিয়া হৈছে। আৰু এইডাল যিডাল চিৰি আছে, এইডাল গৰখীয়া মন্দিৰৰ দিনা যাতে বহুত লোকে ইয়াতো বহিবলৈ দিয়া হৈছে। আৰু গৰখীয়া মন্দিৰৰ ওচৰত পাইছোঁহি। বিলটো গোটেই এপাক ঘূৰা হ'ল, আপোনালোকক গোটেই যিমান ঘূৰিলোঁ গোটেইখিনি দেখাই গ'লোঁ। আৰু আকৌ আমি পুনৰ ভৰি ধৰা জেগাত পাইছোঁহি। আকৌ এবাৰ কৈ দিছোঁ, এইডোখৰত ভৰি ধুই যাব লাগিব গৰখীয়া মন্দিৰ যোৱাৰ আগত, আৰু চেণ্ডেল জোতাবোৰ অলপ বহুত দূৰত থৈ আহিব লাগিব। গৰখীয়া মন্দিৰলৈ আহিলে, সেৱা কৰিবলৈ আহিলে ইয়াত প্ৰৱেশ কৰিব নোৱাৰে। আৰু ইয়াত আকৌ এবাৰ দেখুৱাবলৈ লৈছোঁ, মোৰ লগৰ এটা দেখাব, এপিনেদি সোমাই যালে আকৌ নেক্সট পিনেদি ওলাই আহিব লাগিব। লগৰজনক এতিয়া দেখুৱাইছোঁ, তাই চেণ্ডেল খুলি লৈছে জোতা। এই লগৰজনে সেইটো চাইডে গৈছে শ্ৰী শ্ৰী কৃষ্ণ গৰখীয়া মন্দিৰৰ ধাইমাও পুখুৰীৰ, আৰু লেফ্ট ছাইডে সোমাই গৈছে, আৰু তেখেতে এতিয়া ৰাইট ছাইডে সোমাই আহিব লাগিব। আৰু যিমানলৈকে খুঁটি ঘাৰি থৈ দিয়া আছে সিমানলৈকে যাব পাৰিব, জখলাটো সিমানলৈকে দিয়া আছে, তাতকৈ দূৰলৈ যাব নোৱাৰিব। আৰু এই ৰাইট ছাইডে আকৌ উঠি আহিব লাগিব। আৰু সেনেকৈ জল ধুনীয়াকৈ ছটিয়াই আহিব লাগিব। আৰু
আহি এইফালে লাহেকৈ গৰখীয়া মন্দিৰলৈ যাব লাগিব। আৰু লগৰজনক এনেই গৰখীয়া মন্দিৰৰ অনুভৱটো কেনেকুৱা লাগিছে লগৰ এজনে ক'ব। এনেই কেনেকুৱা লাগিছে মানে আজি ইমান টাইমততো গৰখীয়া মন্দিৰলৈ আহিছোঁ, সেইকাৰণেতো ভালেই লাগিছে। কাৰণ ইমান ধুনীয়াকৈ গাঁৱৰ সমাজে পৰিষ্কাৰ কৰিছে, মন্দিৰটো ধুনীয়াকৈ চাফ চিকুণ কৰিছে। তাতে এটা ইমান সৌন্দৰ্য পৰিৱেশ হৈছে, চব বহুত ভাল লাগিছে। গৰখীয়া মন্দিৰ আজি আহিছোঁ ন, আপোনালোকক যিমান পাৰোঁ আমি আমাৰ কেমেৰাই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু কিছুমান দিনৰ পিছত ধুনীয়াকৈ আৰু ধুনীয়া জেগাটো ধুনীয়া হ'ব, ধুনীয়া চাফ চিকুণ হ'ব। হ'ব। এতিয়া কিছু চলি আছে আৰু যিমান পাৰে আৰু ঠিকনাটো যদি আমি আকৌ কিছুদিনৰ পিছত মানে দৌল যাত্ৰাৰ আগত যদি আহিব পাৰোঁ, আপোনালোকক আকৌ দেখাম বুলি মানে আশা কৰিছোঁ। যদি আৰু এড্ৰেছটো শিৱসাগৰ ডিষ্ট্ৰিক্ট, ব্লক ডিমৌ, কোকিলামাৰী গাঁৱৰ শ্ৰী কৃষ্ণ গৰখীয়া মন্দিৰ অন্তৰ্গত। ধন্যবাদ। হ'ব।